নমস্কাৰ বন্ধুসকল, আহিছোঁ নতুন এটা ভিডিঅ'লৈ। আজি এখন নমতা বিয়া খাবলৈ গৈ আছোঁ আৰু নমতা বিয়া আজি প্ৰথমবাৰ কাৰণে খাম। আচলতে বিয়াখন মোক নাই মতা, কিন্তু মই যাৰ লগত আহিছোঁ তেওঁলোকক মাতিছে। তথাপিতো মোৰ কাৰণে এইখন নমতা বিয়াই আৰু বিয়াখন খাবলৈ গৈ আছোঁ লংকাত। মোৰ লগত আছে জীৱন ছাৰ আৰু জলিন ছাৰ, এডিপি কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। কি পাহাৰ বুলি কৈছিলা তুমি? এইটো কি পাহাৰ বুলি কৈছিলা ছাৰ? বলক বিয়াখন খাই আৰু লংকালৈ গৈ আছোঁ আমি। ফাইনেলি বিয়া ঘৰ পাই গ'লোহি আৰু বৰ ডাঙৰ বিয়া এখন, ধুনীয়া পেণ্ডেল আপোনালোকে দেখিছে, পেণ্ডেল বিয়াৰ পেণ্ডেল। আৰু এয়া জলিন ছাৰ আৰু মূল ৰাস্তাৰ কাষতে এয়া জীৱন ছাৰ। কি ধুনীয়া পৰিৱেশ আৰু বিয়াৰ পেণ্ডেল দেখিলে আচলতে সকলো পগলা হৈ যাব, আপোনালোক পগলা হৈ যাব। ইমান ধুনীয়াকৈ সজাইছে বিয়াৰ পেণ্ডেলটো, আৰু বিয়াৰ পেণ্ডেলটো পাতিছে এখন ফিল্ডত। বহুত ডাঙৰ বিয়াৰ পেণ্ডেল। আমি ভিতৰৰ ভাগটো পাওঁ আৰু এয়া এনেদৰে আছে। আৰু যিবোৰ আমি আগতে ফিল্মত দেখিছিলোঁ, এয়া আজি নিজে দেখিছোঁ। এয়া ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বিয়া পাতিছে। চেলফি পইণ্ট, আপোনালোকেও ল'ব পাৰে ফটো চেলফি পইণ্টত। আৰু বিয়াত কি কি পাব, ইয়াত আছে স্নেক্স, ফুড, মিউজিক, ড্ৰিংকছ, ডেন্স। এখন তামাম বিয়া আৰু মই কৈছোঁ। আহি পাই খাই ল'লোঁ আৰু খাই লৈ এয়া ছাৰহঁতে তামোল খাই আছে। মই তামোল নাখাওঁ, কিন্তু তামোল ইয়াত বেলেগ ধৰণে দিছে। আৰু ইয়াত প্ৰথম দেখিলোঁ লংকাত এনেধৰণে তামোল দিয়া, কলপাতত তামোল আৰু লগত নাৰিকল, পাণ, ধুনীয়া এটা পেকিং। বৰ ধুনীয়া লাগিছে দেই। বৰ ধুনীয়া লাগিছে আৰু পূৰা ভিতৰৰ পৰাই খালোঁ। আৰু ক'ত খালোঁ, কেনেকৈ খালোঁ আপোনালোকে চাব। ইয়াতে খালোঁ, বুফে ছিষ্টেম দিয়া। হাঁহৰ মাংস, ছাগলী মাংস, ব্ৰইলাৰ মাংস, পনীৰ, এয়া মানুহে খাই আছে। নিজে লৈ লৈ খাব লাগে, পূৰা পেন পাৰ্টি।